নমস্কাৰ, মই শ্ৰী ৰেৱন চৌধুৰী। আজি বৰষা চেনেলৰ জৰিয়তে আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ। দৰং জিলাৰ নাৰী শিক্ষানুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। এই বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী ছয়ানিকা ডেকা। এই ছয়ানিকা ডেকাই বিদ্যালয়খনত ডিষ্টিংশ্যন লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে। সুদীৰ্ঘ বছৰে বিদ্যালয়খনত এতিয়ালৈ কোনো ধৰণৰ ডিষ্টিংশ্যন পোৱা নাছিল যদিও এইবেলি প্ৰথম ছয়ানিকা ডেকাই ডিষ্টিংশ্যন লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে। মাক দেউতাক আৰু অসুস্থ এগৰাকী ভাইটি ছয়ানিকাৰ আছিল। পৰিয়ালত অতি দুখীয়া পৰিয়ালৰ এই ছাত্ৰীগৰাকীয়ে যথেষ্ট কষ্ট কৰি দৰিদ্ৰতা নেওচি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়ৰ শিক্ষক তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল সকলোৱে এই ৰিজাল্টটো লৈ বা এই খবৰটো পাই যথেষ্ট আনন্দিত হৈছে। এই মুহূৰ্তত মই বৰষা চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ ছয়ানিকা ডেকাক বিদ্যালয়ৰ ছাত্ৰীসকলে লগতে শিক্ষাগুৰুসকলে মোৰ এইখিনি যিখিনি হৈছে তাৰ কাৰণে ছাৰ বাইদেউসকলকে ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁলোকে মোৰ কাৰণে বহুত কৰিছিলে, বহুত সহায় কৰিছিলে। এটাই বেয়া লাগিছে নাপালোঁ। ৰিজাল্ট কৰিছে সেইখিনি আমি ভাবোঁ যথেষ্ট ভাল ৰিজাল্ট হৈছে। আৰু এইটো যদি পৰিৱেশটো আৰু ভাল পালে হয় তেনেহ'লে পাৰ্চেণ্টেজটো হয়তো অকণমান উঠিল হয়। সেয়া নহয় তোমালোকৰ লৈছো নিগন্ত চাবা মই